দেৱগণ ইন্দ্ৰময় সৰগৰ ৰজা প্ৰকৃতিৰ সৰ্বৰূপ সন্মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টিয়ে অমৰাৱতীপুৰ আৰু নন্দন কানন দেৱতাৰ আপোন সম্পদ দেৱগণ প্ৰজাপতিৰ ব্ৰহ্মা মুখৰ পৰা জানিব পাৰিছো যে কাশ্যপৰ ঔৰসত বৈ মাতৃ দ্বিতীয়ে জন্ম দিছে দুটি পুত্ৰ অতি ভয়ংকৰ নাজানো দেৱগণ পুনৰ কি ঘটে অঘটন এই অমৰাৱতীপুৰত দেৱৰাজ নাই কোনো চিন্তাৰ কাৰণ সময়ত দেখা যাব কিমান শক্তিশালী সেই দ্বিতীয় সন্তান দৈত্যবাদী দ্বিতীয়াদি উৎপাদিনী হৈ দেৱ ৰোহিত চিন্তে নানা কুমন্ত্ৰণা দি দানৱক দিছে মানে দক্ষ হয় দৈত্য মানে দ্বিতীয়াজি অধিকে নিষ্ঠুৰ দেৱমাতাৰ অদিতিৰ ৰোগীত চিন্তাই একমাত্ৰ কাম্যপূৰ্ণ যেই কি নহওক লাগে তাৰ বাবে সচকিত নহয় দেৱতা দেখা যাব সময়ত কিমান ভয়ংকৰ সেই দ্বিতীয় নন্দন হয় হওক শত শত দৈত্য জনম তাৰ বাবে অলপো নকৰিবা চিন্তা বিশ্বৰ গৰাকী যিজন দেৱৰ সহায় লক্ষ লক্ষ হিৰণ্যাক্ষ লক্ষ লক্ষ হিৰণ্য কশিপু আহিলেও কৰিব নোৱাৰে একো অনিষ্ট সাধন দিয়া যদি অনুমতি এটি কথা ক'ব খোজো মই কোৱা বিশ্বকৰ্মা আনন্দৰে দিছো অনুমতি ভৱিষ্যত চিন্তা কৰি দেৱ সমাজত চিন্তা কৰি সমগ্ৰ বিশ্ব অমৰাৱতী চৌপাশে কৰিম নিৰ্মাণ এক অভেদ দেৱা ভিন্ন ভিন্ন দেৱতাৰ আলহী প্ৰভু প্ৰবাল মুকুতাই গাঁঠি নিজ হাতে কৰিম নিৰ্মাণ অলক্ষ্য কাশী দুৰ্গত ঠায়ে ঠায়ে সাজি প্ৰতিৰক্ষা বাহিনী কৰাম নিৰ্বাহ ধন্য ধন্য বিশ্বকৰ্মা শতবাৰ প্ৰশংসিছো তোমাৰ ভাগ্য বলে পালো তোমাৰ দৰে শ্ৰেষ্ঠ শিল্পী দেৱ সমাজত তোমাৰ হাতেৰে কথা চিৰদিন চিৰকাল জিলিকিব স্মৃতি চিহ্ন হৈ তোমাৰ এই জয় গান গায় যোৱাই বে দেৱগণ নিজ কৰ্তব্যত পোৱা সেইখন কৰিব লাগে মোৰা